guys, the Monjil here. আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। পোনপ্ৰথমে অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহু বহুত জনালোঁ। আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত মই আছোঁ বৰ্তমান ঢেকীয়াখোৱা বৰনামঘৰত। চাকিও জ্বলালোঁ, নিৰ্মালি মানে অৰ্চনী দিলোঁ, চাকি জ্বলালোঁ। এতিয়া চবৰে মংগলৰ হকে ইয়াতে কৰিলোঁ, আপোনাৰ প্ৰাৰ্থনা কৰিলোঁ। অনেকখিনি ভুল হ'ব পাৰে, সব মানে ভুল আৰু মাৰ্জনা কৰোঁ বুলি প্ৰাৰ্থনা কৰিলোঁ আৰু চবৰে মংগলৰ হকে। তেতিয়াহ'লে আজি আৰু এটা আপোনাৰ অনুষ্ঠান আছে যোৰহাটৰ বৰুৱা চাৰিআলিত। যোৰহাটতো অনেক আপোনাৰ অনুষ্ঠান হৈ থাকে, দুৰ্গা পূজা হয়, ফাকুৱা হয়, আপোনাৰ দিৱালীও উদযাপন কৰে। তো সেইকাৰণে এইবাৰ বৰুৱা চাৰিআলিত আপোনাৰ এটা বিহু উদযাপন কৰা হৈছে। তো তালৈকে আমি যাম বুলি ভাবিছোঁ। তাৰ আগতে ঢেকীয়াখোৱা বৰনামঘৰটো এপাক চাই লওঁ নে কি কয়, ব'লক তেতিয়াহ'লে। পুৰা আমাৰ তিনিজন মডেলে পুৰা প'জ দিছে। এইজন আমাৰ দাদা, আপোনাৰ বহুত দিনৰ লগ পালোঁ। কি খবৰ? এই বিহুৰ শুভেচ্ছা থাকিল দেই। বাকী আজি পহিলা বহাগৰ প্ৰথমটো দিনত ঢেকীয়াখোৱা বৰনামঘৰত আপোনাৰ প্ৰৱেশ কৰি আপোনাৰ মনোভাৱটো এবাৰ জনাব নেকি? ভালে লাগিছে, খুব বেছি ভাল লাগিছে। ইয়াতকৈ মই নাজানো ক'ব মানে। অলপ আগত আপোনাক দেখা পোৱা গৈছিলে এটা দীঘল সুৰুঙা নিচিনা। এই যন্ত্ৰটোৱে আপুনি কাৰোবাৰ প্ৰতিচ্ছবি লৈ আছিলে। এই যন্ত্ৰটোৱে আপোনাৰ কাৰোবাৰ প্ৰতিচ্ছবি লৈ আছিলে। আপুনি যে ঢেকীয়াখোৱা নামঘৰত আহি পেলাই প্ৰতিচ্ছবি যে লৈছে, ইয়াৰ ওপৰত আপুনি কিবা এটা দুআষাৰ ক'ব নেকি? মই লোৱা নাই, এইটো মোক এটা ডাঙৰ ষড়যন্ত্ৰ চলিছে, সেইটো দি পেলাই মোক কিবা ফচাই দিয়াহে হৈছে। মই একো নাজানো, মোক মানে এইটো ফচোৱা হৈছে। শুনিবলৈ পোৱা মতে আপুনি বোলে বহুত ওপৰৰ মাল। মই এইবোৰ নহয়, এইটো মিছা কথা। এজন বেলেগ এজন, কিন্তু মানে মই বুলি ভুল ধাৰণা কৰি চবেই মোক ষড়যন্ত্ৰকে ফচাইছে, কিন্তু এইটো নহয়। মই একো নাজানো, এইবোৰ চব হিমন্তহে জানে। হিমন্ত চাওক, আমি একচুৱেলি আমি কি জানো, এইবোৰ চব হিমন্তই জানে। আমি একচুৱেলি ফেক লাইভৰ পৰা আহিছিলোঁ। আপোনালোকে দেখিলে নামঘৰত যথেষ্ট ভক্তৰ সমাগম ঘটিছে। মই আহিলোঁ মোৰ সমনীয়াৰ লগত, এইজন এজন, বাকী এইফালে আছে গোটেই নমস্কাৰ একদম। তাৰপিছত এতিয়া আমি যাম বৰুৱা চাৰিআলি, নহ'লে ডাইৰেক্ট ইয়াৰ পৰা বৰুৱা চাৰিআলি লগ পাম নেকি? গোটেই তেলে বৰুৱা চাৰিআলি। বাই বাই। এই খিচিৰি দিব নি বাৰু? হেল্ল' এই দা, খিচিৰি দিব নি? নাপায়, বাই বাই, নাপায় বোলে। ওলাই আহিলোঁ মানে ইমান ভিৰ দে, আৰু এতিয়া বেলেগ এটা ৰাস্তাইদি আহিছোঁ। আৰু এইটো সৰু ৰাস্তা এটাদি এনেকৈ আহিছোঁ। বাকী এতিয়া যাম। এতিয়া 12টা বাজিলে পিছে বৰুৱা চাৰিআলিত 12টা বজাৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিলে, কিন্তু যদি পাওঁগৈ দেখাম আৰু যদি নাপাওঁগৈ নেদেখাওঁ আৰু দে আৰু কিবা এটা হ'ব আৰু। বাই বাই। বাপৰে, এই চাইডেদি না অঁ ঢেকীয়াখোৱা নামঘৰলৈ আহিলোঁ। ইহঁতৰ বাৰু অফৰোডিং বাইক ইহঁতৰ চলি যাব। ভাল বিপদত পৰিছোঁ দে আৰু কি
মানে এইফালে পঠাই দিলে যা ক মই apa কন ৰ মোবাইল ৰ হেলমেট লৈ যা পাৰিবি যা ওলাই যাব যা এতিয়া এখন ঠেলি দিয়া ৰাজনীতি ডাইৰেক্ট ঠেলহে অকল এখন ঠেলি পেলাই উলিয়াবলগীয়া হৈছে এতিয়া ন পাৰিবি নেকি I'm a rider. Hey. Hug dia. Hey, Rox, heiral নিদিবি আকৌ এৰা এক্সেলেন্ট দিবি বগাপন বৰবাদ এবাৰ অনুভৱটো কৰি দিয়ক তেনে ফাইনেলি ওলাই আহিলোঁ এতিয়া আকৌ ফাইনেলি আৰু কিবা এটা হ'ল আৰু এয়া বিহু মাৰিছে আমি বিহু মাৰিবলৈ বাদ দিলোঁ আমি এতিয়া বিহু খাবলৈ লৈছোঁ সেই বাদ দিলোঁ বুলি বেয়া শুন নাপায় মানে বাদ দিয়া নাই মানে বিহু মাৰিবলৈ সময়কণ আমি সময় নাপাওঁ এতিয়া মানে একচুৱেলি আমি বিহু মাৰিমগৈ এতিয়া আমি এতিয়া বিহু একচুৱেলি নামাৰোঁ আমি আজিকালি বিহু খাওঁ কোনোবাই মাতা যদি পাতিব পাৰে ফ্ৰী আছোঁ টি চাৰ্টৰ চাইজটো কৈ দে মোৰতো এক্সেলটো আমাৰ ঘৰলৈও কোনোবাই বিহু খাই যদি খাবলৈ আহিব পাৰে টি চাৰ্টটো এল বাৰু চাৰ্ট এল পেণ্ট 30 আৰু জোতা আপোনাৰ 7 বহুত ভাল পাম আহিলে আশা কৰিছোঁ বিকাশ চেত্ৰী এয়া বিকাশ চেত্ৰী আহিছে আজি বোলে ডেকাখৰ নামঘৰলৈ বোলে অনিল আম্বানী আহিব চৰি মুকেশ আম্বানী আহিব তাকে ঢেৰ ভিৰ আমি চাম বুলি আহিছিলোঁ কিন্তু নাচাওঁ সেইটো মানুহ বোলো এনেই পৰি গ'লে দুখ পাম সেইটো কাৰণে আমি গুচি আহিলোঁ সোনকালে আহিলোঁ বৰুৱা চাইডলৈ এবাৰ যোৰহাটত মানে লকডাউনৰ পাছত এবাৰ বহুত দিনৰ মূৰত মুকলি বিহু এয়া চাওক মুকলি বিহু যোৰহাটৰ মাজমজিয়া বৰুৱা চাইড
মজমজীয়া বৰুৱা চাৰিআলিৰ মুকলি বিহু। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সকলোকে আগতে চাবলৈ পায়। তো আজিলৈ আহিছোঁ, আকৌ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাব। আজিলৈ আহিছোঁ, বাই।